আজি আমাৰ খিচিৰি ব্যৱস্থা চলিছে সকলোৱে কি আছে খিচিৰিৰ লগত ছাগলী মাংস চাওঁতে 30টা দিনো নাই কাৰণ যিহেতু বিহু আহি আছে কাৰণ 6 মাহৰ পিছত আৰু বিহু বুলিয়ে বন্ধ হৈ থাকিব ৰিহাৰ্চেল আখৰাবিলাক সেয়ে বহুত মন দিব লগা হৈছে বা বহুতখিনি কষ্ট কৰি আছে ল'ৰা ছোৱালীখিনিয়ে কাৰণ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদতে থাকে আৰু আমাৰ নাটকখনো চাব আহিব ওচৰৰে যিসকল হয়। হেল্ল' গাইজ মই মনটো আপোনালোকে চাই আছে মনটো ক্ৰান্ত ব্লগ চেনেলটো লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' সঁচাকৈ আজি মানে আমাৰ চাওঁতে দ্বিতীয়টা চানডে আজি দিনটো নাটক আৰম্ভ কৰিব কেনেকৈ কৰিব কি কৰিব অকণমান বেলেগ মানে অলপ হ'লে আপডেট হৈছে কিমানখিনিনো আপডেট হৈছে তাই অকণমান আপোনালোকক অকণমান 1% দেখাবলৈ চেষ্টা কৰিম মানে আমাৰ নাটকখনৰ আখৰা কেনেকুৱা হৈছে কিমানখিনিনো পাইছেনে নাই কিমান এক্টিভ হৈছে আপোনালোকে চাব ভিডিঅ'টো আৰু লগতে কেনেকুৱা কি খোৱা বোৱা ব্যৱস্থা কৰিছে নেকি নে নাইহে কোন আহিছে কেনেকুৱা ধৰণৰ মানে মানুহ আহিব আপোনালোক সকলো অলপ দেখুৱাই আছোঁ মোৰ চেনেলটো এতিয়ালৈ যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মানে নতুনকৈ ভিডিঅ' দি থাকিলে পাই থাকিবৰ বাবে যিসকলে এতিয়ালৈ কৰা নাই তেখেতসকলক কৈছোঁ যিসকলে কৰিলে তেখেতসকলক বহুত নমস্কাৰ থাকিল আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিটো মানুহ আহিছে আমাৰ আখৰা ভাল দেখি অলপ ভিডিঅ' কৰি লৈছে আমাৰ বেক টাইম লোৱা গৈছে অলপ খোৱা বোৱা ব্যৱস্থা কৰিছে ল'ৰাখিনিয়ে সেই এতিয়া সকলোৱে খোৱা বোৱা কৰিব মানে খোৱা বোৱাৰ পিছত আমাৰ আখৰা আকৌ আৰম্ভ হ'ব। আজি আমাৰ খিচিৰি ব্যৱস্থা চলিছে সকলোৱে বহি লৈছে তো কি আছে খিচিৰিৰ লগত ছাগলী মাংস দি খিচিৰি বনোৱা গৈছে ন এইটো বেলেগ খিচিৰি মানে এতিয়া এয়া চবেই খাম বুলিয়ে দেখে দীপিকা খাবি মানে ন খিচিৰি চবেই খাম বুলিয়ে বহি আছে দেই এতিয়াহে পিলে হৈছে ছোৱালীজনী বৰ কষ্ট কৰি মাতিছে দেখিছে আপোনালোকে অলপ চলপ পুৰা নাটকৰ যাতে ইয়াত থাকি ভাল হয় খাবলৈ বহিছোঁ সকলোকে দিয়া হৈ গ'ল এতিয়া আমিও এনেকৈ লৈছোঁ ধুনীয়াকৈ বৰ ধুনীয়া সুন্দৰ বতাহ সুন্দৰ পৰিৱেশ বাহিৰৰ খানাটো বৰ ধুনীয়া লাগিছে আজি আমাৰ এয়া নাটকৰ মানে আখৰা দ্বিতীয়টো চানডে হয় সেয়ে আজি অলপ খোৱা বোৱা স্পেচিয়েল ৰখা গ'ল ধুনীয়াকৈ সকলোৱে খোৱা বোৱা আছে দীপিকা নাখা নেকি খিচিৰি নালাগে দে শেষে হ'ব এতিয়া হা তহঁতে খেপ গিলি থাক